লভিতা সৰু সৰু পুঠি কেইটামান আনিছোঁ মই ভাজি দিম ভাতকেইটা খাই শান্তি পাবি সেইবোৰ আৰু ক'ত সোনকালে বন্ধ হ'ব কোনোবা জিকিব লাগিব কোনোবা হাৰিব লাগিব আজি আকৌ শুনিলোঁ জাপানী সৈন্য আহি বোলে নগা পাহাৰত হাজিৰ হৈছে ব্ৰিটিছ সৈন্যৰ লগত তৰা ময়া যুঁজ লাগিছিল ইফালে ব্ৰিটিছৰ বিৰুদ্ধে জাপানৰ ফলীয়া হৈ আমাৰ নেতাজী পাৰ্টীত ফৌজীবোৰেও যোগ দিছে আমাৰ বহু অসমীয়া ডেকা তাত সোমাইছে বোলে তুমি কোন পাৰ্টিৰ কথা মানে তুমি কাক সমৰ্থন কৰা আমি হলো লিখা পঢ়া নজনা হোজা মানুহ যে যলৈকে মাতে তালৈকে গুচি যাওঁ গান্ধীৰ সমদলতো যাওঁ কমিউনিষ্টৰ লগতো যাওঁ তই যিটো মৌজাদাৰ ঘৰত আছিল এবাৰ নে দুবাৰ মই তালৈও গৈছিলোঁ মই এই বিষয়ে একো সিদ্ধান্ত ল'ব পৰা নাই কথা কলৈ যাওঁ কাৰ লগত থাকোঁ কোন শুদ্ধ কোন ভুল যেতিয়ালৈকে মন কৰ তই ইয়াতে থাকিব পাৰিবি কিন্তু যিমানে যি নহওক এইখন এখন মুছলমানৰ ঘৰ ইয়াত এনেকৈ হিন্দু ছোৱালী এজনী সোমাই থাকিলে সমাজে বেয়া বুলিব হেৰ বিপদত পৰা সময়ত কিন্তু মোক সমাজে ৰক্ষা কৰিবলৈ অহা নাছিল ককা তুমিহে আহিছিলা তুমি মৰম কৰি মোক তোমাৰ ঘৰত ৰাখিছা খুৱাইছা বোৱাইছা সেই মৰমখিনি কোনো জাতি ধৰ্ম নাথাকেও ককা সকলো সময়তে এইবোৰ যুক্তি নেখাতেও যেনেকৈ নহওক তোৰ এটা স্থায়ী বন্দোবস্ত কৰিব লাগিব হেৰিও ইয়াৰ আশে পাশে তোৰ কোনোবা আপোন মানুহ আছে নেকি যদি আছে ক মই এতিয়াই মাতি দিওঁ এজন আছে বৰ আপোন মানুহ ক'ত আছে বহুত দিনৰ পৰা তেওঁ সন্ধ্যা দেখি আপুনি গোলাপ ককাইদেউ নহয় জানো হয় কি হ'ল আমাৰ যে ইলাহী ককা আছে তেওঁ আপোনাক বহুত দিনৰ পৰা বিচাৰি ফুৰিছে কোন ইলাহী ককা আৰু মোক কিয় বিচাৰিছে কোনোবা লভিতা আছে বোলে তেওঁলোকৰ ঘৰত তেওঁ আপোনাক লগ পাব বিচাৰিছে মই আহিলোঁ লভিতা মুছলমানৰ ঘৰত ৱেল